নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আসাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি আৰু অসম আৰক্ষীৰ বিষয়ে আহিবলগীয়া বিজ্ঞান কাকতৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষ নোহোৱালৈকে স্কিপ নকৰাকৈ চাব। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, অক্সিজেন গেছৰ আৱিষ্কাৰক কোন? উত্তৰ, অক্সিজেন গেছৰ আৱিষ্কাৰক জোচেফ প্ৰিষ্টলি আৰু কাৰ্ল স্কিলি। 2 নম্বৰ প্ৰশ্ন, সোণ গলাব পৰা এচিড দুবিধৰ নাম কি? উত্তৰ, সোণ গলাব পৰা এচিড দুবিধৰ নাম নাইট্ৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিড। 3 নম্বৰ প্ৰশ্ন, কেতিয়া কোনে নাইট্ৰজেন গেছ আৱিষ্কাৰ কৰিছিল? উত্তৰ, 1772 চনত ইংলেণ্ডৰ বিজ্ঞানী ডেনিয়েল ৰাদাৰফৰ্ডে নাইট্ৰজেন গেছ আৱিষ্কাৰ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, বৰণৰ গোন্ধহীন অথচ অতি প্ৰয়োজনীয় গেছবিধৰ নাম কি? উত্তৰ, অক্সিজেন গেছ। 5 নম্বৰ প্ৰশ্ন, আটাইতকৈ পাতল গেছবিধৰ নাম কি? ইয়াক কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ, হাইড্ৰজেন গেছ। ইয়াক ইংলেণ্ডৰ বিজ্ঞানী হেনৰী কেভেণ্ডিছে 1766 চনত আৱিষ্কাৰ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, দৈ গাখীৰত সৃষ্টি হোৱা এচিডবিধৰ নাম কি? উত্তৰ, দৈ গাখীৰত সৃষ্টি হোৱা এচিডবিধ হ'ল লেক্টিক এচিড। 7 নম্বৰ প্ৰশ্ন, লাফিং গেছৰ কথা আমি প্ৰায় আটাইয়ে জানো। এইবিধ গেছৰ ৰাসায়নিক নাম কি? উত্তৰ, লাফিং গেছৰ ৰাসায়নিক নাম নাইট্ৰাছ এচিড। 8 নম্বৰ প্ৰশ্ন, কাক অধাতু মৌল বুলি কোৱা হয়? উত্তৰ, কাৰ্বনক অধাতু মৌল বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্ন, ষ্টেইনলেছ ষ্টীল অৰ্থাৎ নিষ্কলংক তীখা কি ধাতুৰ দ্বাৰা তৈয়াৰ কৰা হয়? উত্তৰ, নিকেল, লো আৰু ক্ৰমিয়ামৰ সংমিশ্ৰণত তৈয়াৰ কৰা হয়। 10 নম্বৰ প্ৰশ্ন, বিশ্বত আটাইতকৈ গধুৰ মৌলবিধ কি? উত্তৰ, বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধ হ'ল ইউৰেনিয়াম। 11 নম্বৰ প্ৰশ্ন, সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? উত্তৰ, সাধাৰণ নিমখৰ ৰাসায়নিক নাম ছডিয়াম ক্লৰাইড। 12 নম্বৰ প্ৰশ্ন, ফেনাইল প্ৰকৃততে এবিধ এচিড। ই কি এচিড? উত্তৰ, ফেনাইল প্ৰকৃততে কাৰ্বক্লিনিক এচিড। 13 নম্বৰ প্ৰশ্ন, ছ'ডা পানীত কি এচিড থাকে? উত্তৰ, ছ'ডা পানীত কাৰ্বনিক এচিড থাকে। 14 নম্বৰ প্ৰশ্ন, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? উত্তৰ, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কেলছিয়াম হাইপ'ক্লাইট। 15 নম্বৰ প্ৰশ্ন, কিমান ডিগ্ৰী চেণ্টিগ্ৰেডত সোণ গলাব পাৰি? উত্তৰ, 1063 ডিগ্ৰী চেণ্টিগ্ৰেডত সোণ গলাব পাৰি। 16 নম্বৰ প্ৰশ্ন, চক পেঞ্চিলৰ ৰাসায়নিক সংকেত কি? উত্তৰ, চক পেঞ্চিলৰ ৰাসায়নিক সংকেত কেলছিয়াম কাৰ্বনেট। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টোত এটা লাইক কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যদি এই ভিডিঅ'ত কিবা ভুল হৈছে কমেণ্ট কৰি জনাই দিব আৰু শেষত ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।